হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। আজি বহুত দিন হ'ল ভিডিঅ' লৈ অহা নাছিলোঁ। আজি ভাবিছোঁ অকণমান ভিডিঅ' কৰোঁ, অলপ ভিডিঅ' কৰি দেখুৱাওঁ বুলি ভাবিছোঁ। অলপ বজাৰ কৰিবলৈ যাম, আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাই থাকিব। আৰু এয়া ইফালে আমাৰ ঘৰৰ ওচৰৰ মন্দিৰটোত এয়া দুটা গৰুৰ যুঁজ লাগিছে। এয়া গৰুকেইটাই যুঁজ কৰি আছে। এনেই কিবা দৃশ্যটো চাই ভাল লাগিলে, সেয়েহে কেমেৰাত আবদ্ধ কৰিলোঁ আৰু লগতে ভিডিঅ' এটি বনাই আপোনালোককো দেখুৱাই দিলোঁ। এয়া দুটা গৰুৰ যুঁজ। আৰু এইটো হৈছে আমাৰ মঙলদৈ শান্তিপাৰা 1 নম্বৰ ৱাৰ্ডৰ ৰাজহুৱা মন্দিৰ। আবেলি টাইমত ইয়াতে ভাদমহীয়া নাম ধৰে। আৰু এয়া আমি ই ৰিক্সাত উঠি টাউনলৈ গৈ আছোঁ। এয়া মোৰ লগৰজনী, নাম স্বপ্না, আৰু এয়া তাইৰ ল'ৰা বাবু। এয়া আমি ফাৰ্ষ্টতে বজাৰ কৰি লোৱাৰ আগতে পেট পূজা কৰি ল'লোঁ। তাইও ক'লে বৌ আজি হোটেলতে খাওঁ, সোনকালে যোৱা। হোটেলতে এয়া হোটেলত সোমাইছোঁ, মঙলদৈ পংকজ হোটেল। পংকজ হোটেলত সোমাই আমি এয়া ভাত খাব লৈছোঁ। সদায় আৰু নিজে বনাই কিমান খাম, সেয়েহে ভাবিলোঁ আজি ভাত বজাৰত আহি হোটেলত খাই লওঁ। এয়া পংকজ হোটেলত সোমাই এয়া আমি খাই আছোঁ ইফালে। খাবা হ'ব নালাগে নেকি? হ'ব হ'ব এতিয়াই নাখায়। নালাগে এনে লৈ পেলাব ইচ্ছা নাই। বৌয়ে চেণ্ডেল ল'লে। এখন দোকানত ভাল ভাল চেণ্ডেল পায়, আপোনালোকে লয় যদি আহিব পাৰে। মঙলদৈ টাউনৰ মাৰ্কেটৰ মাজত দৰ্জি লাইনত। কম দামত ভাল চেণ্ডেল, কম দামত বহুত ভাল চেণ্ডেল পায় আৰু। আৰু এয়া বজাৰ কৰা হৈ গ'ল। এয়া চেণ্ডেল এযোৰ ল'লোঁ আৰু এইফালে এযোৰ কাপোৰ ল'লোঁ। অহাকালি এখন বাৰ্থডে আছে, বাৰ্থডেত নিবৰ কাৰণে এযোৰ কাপোৰ ল'লোঁ সৰু বাচ্ছা এটাৰ। তাৰপাছত আৰু অকণমান সেইফালে অকণমান গাখীৰ ল'লোঁ বাবাৰ কাৰণে। আৰু সৰু সুৰা কিবা কিবি মোৰ অকণমান আছিলে, সেয়ে ল'লোঁ। এইখিনিয়ে আছিলে বজাৰ, বিশেষ একো নাই। হ'লেও বহুত দিন ভিডিঅ' কৰা নাছিলোঁ বাবে আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ। কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, ভালে থাকক।